हेलो गाइज की खबर आशा करूँ आपलोक भाले आछे चागे और मोरो भाले आपलोके जदि मोर यूट्यूब चेनेल नतुन नतुनके जॉइन करिसे तेन्ते मोर यूट्यूब चेनेल लाइक करिब कमेन्ट करिब सब्सक्राइब करिब और लगते साइडत थका बेल आइकनटी क्लिक करिब जाते मोर आहिबलगिया भिडिओবোৰ आपलोके पाइ थाके। स्वागतम जनाइছো आपलोक मोर यूट्यूब चेनेलटिলৈ और लगते मोर এটা অন্য ব্লগলৈ। ভাবিলো আজি কিনো কৰো আহক আপোনালোকৰ লগত শ্বেয়াৰে কৰো অলপমান আৰু দেখিছে বৰষুণ এৰাই হল একদম ইমান বৰষুণ মানে একদম আমনিদায়ক বতৰ হৈ গৈছে ওলাব নোৱাৰি ঘুমাব নোৱাৰি বৰষুণ একদম যেহেতু বৰষুণ দি আছে আপোনালোকে দেখিছে গম পাইছে যে বৰষুণ এৰাই নাই কালি ৰাতিৰ পৰা আৰু এতিয়া কৰিবলগীয়া কাম একো নাই বাৰু সেইকাৰণে ভাবিছোঁ কিবাকে বনাই খাই লওঁ ভাতৰ লগত তেন্তে আহক চাই থাকক কি বনাওঁ দেখাই থাকিম বাৰু। দেখিছে মানে যিহেতু বতৰটো ডাৱৰীয়া বাবে আপোনাৰ মানে আন্ধাৰ হৈ গৈছে এতিয়া মই এতিয়া ডিমকেইটা উঠাই দিছোঁ ইয়াত অলপমান টাইম বইল হ'বৰ কাৰণে। দেখিছে এইকেইটা মই আলুকেইটা কাটি ল'লোঁ দেখিছে ডিমকেইটা বইল হৈ আছে আৰু আহক এতিয়া খালে আলুকেইটাকে কাটি লওঁ। সেয়া আমাৰ ডিমটো হৈ গ'ল গেছটো অফ কৰি লওঁ নমাই লওঁ। এফালে এয়া আমাৰ তেল গৰম হৈছে তাতে আৰু ডিমকেইটা অকণমান ফ্ৰাই কৰি লওঁ। এয়া এতিয়া মই পিঁয়াজখিনি দি লওঁ। এইটো মই বিলাহী দিব পাহৰিছিলোঁ তো বিলাহীটো কাটি ল'লোঁ। এইফালে মোৰ ভাত উতলি আছে বৰ্তমান ভাতটো হৈ যাব আৰু এইফালে এয়া পিছে আমাৰ ৰেডি হৈছে আৰু উতলি আছে আৰু এইফালে লগতে মই আদা নহৰু পেষ্টটো বনাই ল'লোঁ আৰু ইয়াত ভালদৰে মিক্স কৰি লওঁ অলপ। এইখিনি নহৰু আদা পেষ্টখিনি দি দিলোঁ তাৰপিছতে উতলি আছে আৰু তাৰপিছত আমি ডিমকেইটা দি দিম আৰু অলপ সময় আকৌ ঢাকি দিম। ৰেডি হৈ গ'ল এয়া বুট আৰু পিঁয়াজ ভাজি এইফালে ভাত এয়া ডিম কাৰী পূৰা গৰম ধোঁৱা ওলাই আছে আৰু এইফালে নেমু জলকীয়া তো দেখিছে খানাটো পূৰা একদম স্পেচিয়েলকৈ বনাই লৈছোঁ ডাৱৰীয়া বতৰ দেখিছে। এতিয়া খাই লওঁ আৰু খাই পেলাই আপোনালোকক আকৌ লগ পাই আছোঁ। ফাইনেলি খাই বৈ ৰেডি হ'লোঁ ভাত পানী খাই আজৰি হৈ গ'লোঁ। এতিয়া খাই বহুত ভাল লাগিল আপোনালোকে কেনেকুৱা পালে মোক কমেণ্টত জনাব ভিডিঅ'টো আৰু এতিয়া ভাবিছোঁ কি কৰোঁ কৰিবলগীয়াটো কাম একো নাই যিহেতু বৰষুণ দি আছে বাহিৰলৈ ওলাব সোমাবও নোৱাৰোঁ তো এতিয়া ভাবিছোঁ কি কৰোঁ এতিয়া অকণমান শুই লওঁ কাৰণ জানে এনেকুৱা বতৰ বৰষুণৰ বতৰত বহুত ভাল টোপনি আহে তো সেইকাৰণে ভাবিছোঁ অলপমান শুই লওঁ আৰু তেন্তে আপোনালোকক আকৌ লগ পাম নেক্সট মোৰ ভিডিঅ'ত। তেন্তে জানে কি কৰিব লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব। আজিলৈ বাই বাই।